Hello students, আজি আমি আলোচনা কৰিম অনুশীলনী 6.3 question number 4 চিত্ৰ 6.38ত যদি PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে যাতে এংগল PRT 40 ডিগ্ৰী RPT 95 ডিগ্ৰী আৰু TSQ 75 ডিগ্ৰী তেন্তে SQT উলিওৱা তো ইয়াতে আমাক কৈছে যে কি এংগল PRT 40 ডিগ্ৰী বুলি কৈছে তাৰপিছত RPT আমাক ইয়াতে 95 ডিগ্ৰী বুলি কৈছে আৰু TSQ 75 ডিগ্ৰী বুলি কৈছে তো ইয়াৰ সহায়ত আমি কি কৰিব লাগে SQT উলিয়াব লাগে মানে এই কোণটো উলিয়াব লাগে তো প্ৰথমতে আমি দিয়া থকা কথাখিনি লিখি লওঁ সলিউশনত দিয়া আছে এংগল PRT সমান 40 ডিগ্ৰী এংগল RPT 95 ডিগ্ৰী আৰু এংগল TSQ 75 ডিগ্ৰী এইখিনি আমাক দিয়া আছে এতিয়া চাবা এতিয়া এই যেটো ত্ৰিভুজ আছে PRT যেটো ত্ৰিভুজ আছে ইয়াতে আমি দুটা কোণৰ মান জানো যেতিয়া আমি এটা ত্ৰিভুজৰ দুটা কোণৰ মান জানো তেতিয়া আমি 3 নম্বৰ কোণটো ত্ৰিভুজৰ যি তিনিটা কোণৰ সমষ্টিৰ যেটো ধৰ্ম আছে বা উপপাদ্য আছে সেই উপপাদ্যৰ সহায়ত আমি উলিয়াব পাৰো তো এতিয়া আমি চিত্ৰৰ পৰা লিখিম যে চিত্ৰৰ পৰা ত্ৰিভুজ PRT এই কোণটো অৰ্থাৎ RPT এংগল RPT প্লাস এংগল PRT প্লাস এংগল এই কোণটোৰ নাম কি হ'ব এংগল PTR প্লাস এংগল PTR সমান 180 ডিগ্ৰী হ'ব কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয় 180 ডিগ্ৰী হয় ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হল এতিয়া RPTৰ মান আমাক কিমান দিয়া আছিল RPTৰ মান দিয়া আছিল আমাক 95 ডিগ্ৰী PRTৰ মান দিয়া আছিল আমাক 40 ডিগ্ৰী আৰু ইয়াৰ সহায়ত আমি এংগল PTR উলিয়াম সমান 180 ডিগ্ৰী হল এতিয়া এইখিনিৰ সহায়ত আমি যদি চাওঁ 95 আৰু 40 প্লাস কৰিলে পাম আমি কিমান 135 ডিগ্ৰী প্লাস এংগল PTR is equal 180 ডিগ্ৰী 180 ডিগ্ৰী হল এতিয়া কি কৰিম এতিয়া এই 135 টো আমি কি কাম কৰিম সমান চিনৰ সোঁফালে লৈ যাম আৰু 135 টো এইফালে প্লাসত আছে সেইফালে গলে মাইনাসত আহিব আমি লিখিম এংগল PTR সমান 180 minus 135 ডিগ্ৰী হল ইয়াৰ পৰা 10 ৰ পৰা 5 গলে কিমান হ'ব 5 হ'ব আৰু এটা কিবা 7 7 ৰ পৰা 4 গলে হ'ব 3 সৰি 7 ৰ পৰা 3 গলে হ'ব 4 তো ইয়াৰ পৰা আমি 45 ডিগ্ৰী পাম হল তো এই কোণটো গম পালে আমি কিমান 45 ডিগ্ৰী আমি জানো যে কি এই কোণটো আৰু এই কোণটো কি হয় বিপৰীত কোণ আৰু যিমান বিলাক বিপৰীত কোণ থাকিব সেই বিপৰীত কোণ বিলাক আমাৰ কি হয় সমান তো এটাকে আমি ক'ব পাৰিম যে কি এই কোণটোৰ নাম আমি STQ বুলি কম এটাকে আমি কি ক'ব পাৰিম এংগল STQ সমান এংগল PTR কাৰণটো হল বিপৰীত শীৰ্ষক কোণ বিপৰীত কোণ বা বিপৰীত শীৰ্ষক কোণ হল তো ইয়াৰ পৰা STQ কিমান পাম আমি 45 ডিগ্ৰী পাম হল ঠিক একেদৰে আগৰ যেটো আমি ত্ৰিভুজ পাইছিলো PRT ইয়াতে দুটা কোণৰ মান জানিছিলো 3 নম্বৰ কোণটো আমি ত্ৰিভুজৰ যি তিনিটা কোণৰ ধৰ্মৰ সমষ্টি আছিল ধৰ্মৰ সমষ্টিৰ পৰা উলাইছিলো ঠিক একেদৰে আমি ইয়াতো দুটা কোণৰ মান জানো এটা 45 ডিগ্ৰী এটা হল 45 ডিগ্ৰী আৰু এটা হল 75 ডিগ্ৰী গতিকে এই কোণটো যেটো আমাক SQT প্ৰশ্নত উলিয়াব দিছে সেই কোণটো আমি উলাব পাৰিম এতিয়া আমি কি কাম কৰিম ত্ৰিভুজ SQT লম এতিয়া ত্ৰিভুজ SQT আমি এই কোণ কেইটা যোগ কৰিম এংগল STQ plus angle TSQ plus
এংগেল এছ কিউ টি সমান কিমান হ'ব 180 ডিগ্ৰী হ'ব। কাৰণটো হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল বা সমষ্টি। ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ল। এতিয়া আমি এছ টি কিউৰ মান বহুৱাম। এতিয়া এছ টি কিউৰ মান আছে ইয়াতে কিমান 45 ডিগ্ৰী। টি এছ কিউৰ মান আমি পাইছিলোঁ কিমান 75 ডিগ্ৰী প্লাছ এছ কিউ টি সমান 180 ডিগ্ৰী হ'ল। ইয়াত 45 আৰু 75 যোগ কৰিলে কিমান হ'ব 5 যোগ 5 হ'ব 10 শূন্য হাতত থাকিলে 4 যোগ 7 হ'ব 11 11 হাতে কি হ'ব 12 120 ডিগ্ৰী পালোঁ প্লাছ এছ কিউ টি সমান 180 ডিগ্ৰী। এতিয়া এই 120টো সমান চিনৰ সোঁফালে লৈ যাম। সমান চিনৰ সোঁফালে নিলে কি হ'ব বিয়োগ হ'ব। তো 180 বিয়োগ 120 ডিগ্ৰী। তো ইয়াৰ পৰা এছ কিউ টি সমান পালোঁ আমি 60 ডিগ্ৰী। তো এই কোণটোৰ মান পালোঁ আমি 60 ডিগ্ৰী যিটো আমাক প্ৰশ্নত ওলাব দিছিলে। তো আমি ইয়াতে লিখি দিম। গতিকে এংগেল এছ কিউ টি সমান হ'ব 60 ডিগ্ৰী। এইখিনি। এতিয়া আমি কুৱেশ্যন নম্বৰ 5টো কৰিম। কুৱেশ্যন নম্বৰ 5ত কৈছে চিত্ৰ 6.39ত যদি পি কিউ লম্ব পি এছ পি কিউ সমান্তৰাল এছ আৰ এংগেল এছ কিউ আৰ সমান 28 ডিগ্ৰী আৰু এংগেল কিউ আৰ টি সমান 65 ডিগ্ৰী তেন্তে এক্স আৰু ৱাইৰ মান উলিওৱা। তো ইয়াতে কি কৈছে যে পি কিউ বাহু আছে এই পি কিউ বাহুডাল পি এছৰ ওপৰত লম্ব বুলি কৈছে আৰু পি কিউ যিডাল বাহু আছে এই পি কিউডাল এছ আৰৰ সৈতে সমান্তৰাল বুলি কৈছে আৰু এংগেল এছ কিউ আৰ মানে এই কোণটো 28 ডিগ্ৰী আৰু কিউ আৰ টি এই কোণটো 65 ডিগ্ৰী। তো ইয়াৰ সহায়ত আমি এক্স আৰু ৱাইৰ মান উলিয়াব লাগে। তো প্ৰথম আমি দিয়া থকা কথাখিনি লিখি ল'ম। দিয়া আছে পি কিউ সমান্তৰাল এছ আৰ পি কিউ সমান্তৰাল এছ আৰটো লিখোঁতে অলপ বেয়া হ'ল। পি কিউ সমান্তৰাল এছ আৰ এংগেল এছ কিউ আৰ দিয়া আছে 28 ডিগ্ৰী এংগেল এছ কিউ আৰ দিয়া আছে 28 ডিগ্ৰী এংগেল কিউ আৰ টি সমান 65 ডিগ্ৰী দিয়া আছে। তো ইয়াৰ কাৰণে আমি এক্স আৰু ৱাইৰ মান উলিয়াব লাগে। এতিয়া চাবা যে আমি এটা উপপাদ্য পাইছিলোঁ কি যেতিয়া ত্ৰিভুজৰ কোনো এটা বাহু আমি বঢ়াই দিয়াৰ ফলত উৎপন্ন হোৱা যি বহিকোণ থাকে সেই বহিকোণটো কি হয় বিপৰীত অন্তকোণ দুটাৰ যোগফলৰ সমান। অৰ্থাৎ এই ত্ৰিভুজটোত কিউ আৰ এছ এই ত্ৰিভুজটোত কি কৰা হৈছে এছ আৰ বাহুডালক বঢ়াই দিয়া হৈছে টি বিন্দুলৈকে। বঢ়াই দিয়াৰ ফলত কি হৈছে এটা 65 ডিগ্ৰী বহিকোণ উৎপন্ন হৈছে। তো এই 65 ডিগ্ৰী বহিকোণটো তাৰ বিপৰীত অন্তকোণ বুলি ক'লে এইটো কোণ আৰু এইটো কোণ এই দুটা কোণৰ যোগফলৰ সমান হ'ব। তো আমি এইটো কোণ প্ৰথমতে ওলাই ল'ম এই সূত্ৰটো এই উপপাদ্যটোৰ সহায়ত। তো এতিয়া লিখিম এতিয়া ত্ৰিভুজ এছ কিউ আৰৰ পৰা এই যিটো বহিকোণ আছে এংগেল কিউ আৰ টি সেই এংগেল কিউ আৰ টিটো কাৰ সমান হ'ব এংগেল এছ কিউ আৰ যোগ এংগেল আৰ এছ কিউৰ সমান হ'ব। কাৰণটো হ'ব কি যে ত্ৰিভুজৰ বহিকোণ তাৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টিৰ সমান। অন্তকোণ দুটাৰ সমষ্টিৰ সমান। হ'ল। এতিয়া ইয়াৰ সহায়ত আমি এংগেল কি উলিয়াম আৰ এছ কিউটো উলিয়াম। তো ইয়াতে কিউ আৰ টিৰ মান কিমান পাইছিলোঁ আমি 65 ডিগ্ৰী পাইছিলোঁ সমান এছ কিউ আৰৰ মান পাইছিলোঁ আমি 28 ডিগ্ৰী প্লাছ
আৰ এছ কিউ। তো ইয়াৰ হয় 28 ডিগ্ৰীটো এইফালে আহিলে কি হ'ব বিয়োগ হ'ব 65 ডিগ্ৰী বিয়োগ 28 ডিগ্ৰী সমান এংগেল আৰ এছ কিউ। তো এইখিনি বিয়োগ কৰিলে আমি কিমান পাম 15 পৰা 8 গ'লে হ'ব 7 ইয়াত থাকিব 5 5 পৰা 2 গ'লে হ'ব 3 তাৰমানে এংগেল আৰ এছ কিউ সমান হ'ব 37 ডিগ্ৰী। আমি সেই কথাটো লিখিম ইয়াতে ইমপ্লাইজ এংগেল আৰ এছ কিউ সমান কিমান হ'ব 37 ডিগ্ৰী হ'ব। ঠিক আছে তাৰমানে এই কোণটো আমি গম পালোঁ কিমান 37 ডিগ্ৰী হ'ল। এতিয়া চাবা যে আমাক কৈছিল যে কি পি কিউ আৰু এছ আৰ বাহু দুটা কি হয় সমান্তৰাল হয় আৰু এই সমান্তৰাল বাহুক এছ কিউ যিডাল বাহু হিচাপত আছে সেইডাল কি বুজাইছে ইয়াতে তিৰ্যক বুজাইছে আৰু এই তিৰ্যকডালে কি কাম কৰিছে এই সমান্তৰাল বাহু দুটাক কটাকটি কৰিছে আৰু কটাকটি কৰাৰ ফলত ইয়াত এক্স আৰু 37 ডিগ্ৰী দুটা কি হৈছে একান্তৰ অন্তকোণ গঠন হৈছে আৰু এই একান্তৰ অন্তকোণ দুটা সমান হ'ব কাৰণ কিয় এই সমান্তৰাল বাহু দুটাক কি কৰিছে এছ কিউ যিডাল তিৰ্যক আছে তিৰ্যকে কটাকটি কৰিছে। তো আমি লিখিব পাৰিম এতেকে এক্স সমান এংগেল আৰ এছ কিউ কাৰণটো হ'ব একান্তৰ অন্তকোণ হ'ল। তো এক্সৰ মান কিমান পাম আমি তেতিয়াহ'লে 37 ডিগ্ৰী বা 37 ডিগ্ৰী হ'ল। তো এক্সৰ মান গম পালোঁ আমি 37 ডিগ্ৰী। এতিয়া আমি কি ওলাব লাগে ৱাইৰ মান উলিয়াব লাগে। ৱাইৰ মানটো কেনেকৈ ওলাম এতিয়া চাবা এই যিটো আমাৰ পি কিউ এছ ত্ৰিভুজ আছে পি কিউ এছ ত্ৰিভুজত এই কোণটোৰ মান 37 ডিগ্ৰী আৰু এই কোণটোৰ মান 90 ডিগ্ৰী। তো 3 নম্বৰ যিটো কোণ আমাৰ ৱাই আছে এই ৱাই কোণটো আমাৰ কি হ'ব ত্ৰিভুজৰ যি তিনিটা কোণৰ ধৰ্মৰ সমষ্টি আছিল ত্ৰিভুজৰ যি তিনিটা কোণৰ সমষ্টিৰ যিটো ধৰ্ম আছিল সেই সমষ্টিৰ ধৰ্মৰ পৰা বা উপপাদ্যৰ পৰা আমি ৱাই কোণটো উলিয়াব পাৰিম। তো এতিয়া আমি কি কাম কৰিম ত্ৰিভুজ পি কিউ এছৰ পৰা আমি গোটেইকেইটা কোণ যোগ কৰিম এংগেল এক্স প্লাছ ৱাই প্লাছ এই কোণটো কিমান আছিলে 90 ডিগ্ৰী সমান 180 ডিগ্ৰী কাৰণ এইটো কি হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ল। তো ইয়াতে আমি এক্সৰ মান পাইছিলোঁ কিমান 37 ডিগ্ৰী প্লাছ ৱাই প্লাছ 90 ডিগ্ৰী ইজ ইকুৱেল 180 ডিগ্ৰী হ'ল। ইয়াত 37 আৰু 90 যোগ কৰিলে কিমান হ'ব 7 যোগ 0 হ'ব 7 3 যোগ 9 হ'ব 12 127 ডিগ্ৰী যোগ ৱাই সমান 180 ডিগ্ৰী হ'ল। ইয়াৰ পৰা ৱাইৰ মান আমি কিমান পাম 127ক সমান চিনৰ সোঁফালে আনিলে কি হ'ব বিয়োগ হ'ব 180 বিয়োগ 127 ডিগ্ৰী হ'ল। তো ইয়াৰ পৰা ৱাইৰ মান পাম আমি কিমান 10ৰ পৰা 7 গ'লে হ'ব 3 ইয়াত থাকিব 7 7ৰ পৰা 2 গ'লে হ'ব 5। তো ইয়াৰ পৰা আমি ৱাইৰ মান পালোঁ 53 ডিগ্ৰী। এতেকে আমি লিখিব পাৰিম এতেকে এক্স সমান পালোঁ আমি 37 ডিগ্ৰী আৰু ৱাই সমান পালোঁ আমি 53 ডিগ্ৰী এইখিনি আছিলে।